গৈ আছো এই কাঠলবাৰী হৰি মন্দিৰৰ তাতে মানে মোক তাতে আৰ্ট কম্পিটিশ্যনৰ জাজ হিচাপে মাতিছে তো গৈ আছো তাতে ল'ৰা ছোৱালীবিলাক কি আঁকিব সেইবিলাক আপোনালোকক দেখুৱাম তো বহুত ফূৰ্তি লাগি আছে মনত এটা প্ৰথমবাৰৰ কাৰণে জাজ হ'ম তো সেইকাৰণে ফূৰ্তি লাগি আছে আৰু মনত আৰু ইয়া চাব পাৰে আপোনালোকে আমাৰ ষ্টুডেণ্টছবিলাক মানে কম্পিটিটৰ্ছবিলাকে বহি আছে শাৰী পাতি এনেকুৱা চাৰিকোণীয়া ছিষ্টেমত আৰু ইয়াত মানে ছেকেণ্ড জাজ মানে জাজ মানে মই আৰু ই ফাৰ্ষ্ট ছেকেণ্ড যোনে হওক আৰু হয়তো না তো ই মানে সুধি আছিল ইণ্ট্ৰডাকশ্যন লৈ আছিল আৰু ময়ো কৰিছিলোঁ ইণ্ট্ৰডিউচ তো চাই থাকক আমি কি কৰি আছোঁ আপোনালোকে আমাৰ ষ্টুডেণ্টছ মানে কম্পিটিটৰ্ছবিলাকে ড্ৰয়িং কৰি আছে চাওক ইউটিউব কোনে কি ড্ৰ কৰি আছে চাব আপোনালোকে এয়া কি ড্ৰ কৰি আছা হোৱাট আৰ ইউ ড্ৰয়িং পেৰট ড্ৰ কৰি আছে এয়া চাব পাৰে লেণ্ডস্কেপ কিজানি মানে চিনাৰী আঁকি আছে এইটো কি আঁকি আছে হোৱাট আৰ ইউ ড্ৰয়িং দুৰ্গা মা ফেচ য়েছ দুৰ্গা মা ফেচ এইফালে দুৰ্গা মা ফেচ এইফালে চিনাৰী না চিনাৰী কি আঁকি আছে দুৰ্গা মা ফেচ হোৱাট আৰ ইউ ড্ৰয়িং নেচাৰেল বিউটি বাস নাইস হোৱাট আৰ ইউ ড্ৰয়িং Durga Ma face na? Ada. Punah ki Kulodip. What are you doing? Swachh Bharat Abhiyan. Then draw. Vicky. Natural beauty. আৰু ইয়া চাব পাৰে আমাৰ মানে পাৰ্টিচিপেণ্টছবিলাক বাচ্চাবিলাকে কেনেকুৱাভাৱে সুন্দৰকৈ ড্ৰ কৰি আছে বহুত কষ্ট কৰি চাওক কেনেকুৱা ছিষ্টেমত ড্ৰ কৰি আছে এই ল'ৰাজন বহুত ধুনীয়াকৈ আঁকি আছে চাব পাৰিছে আপোনালোকে আৰু ইয়া আমাৰ দুৰ্গা মাৰ মানে মুখখন আঁকি আছে এই ল'ৰাটো তাৰপিছত ইয়াত স্বচ্ছ ভাৰত অভিযানৰ কিবা এটা আঁকি আছে আপোনালোকে ইয়াত এটা সেলফি পইণ্ট বনাইছে মানে এনেকুৱা চাইকেল এখন থৈ দিছে তাতে আপোনালোকে ইচ্ছা কৰিলে ফটো উঠিব পাৰে আৰু ইয়াত চাওক দিনৰ পৰিৱেশ কিমান ধুনীয়া চাওক পেণ্ডেলটো কেনেকুৱা লাগিছে মণ্ডপটো চাওক বহুত ধুনীয়া আৰু এইটো আমাৰ ষ্টেজ কালচাৰেল মানে শ্ব' হ'ব ইয়াত ৰাতি এইটো আৰু আমাৰ দুৰ্গা মাৰ প্ৰতিমূৰ্তি আৰু ভিতৰখন এনেকুৱা কৰি সজাইছে আৰু মানুহবিলাক পুষ্পাঞ্জলি দিবৰ কাৰণে বহি আছে চাব পাৰে আৰু প্ৰগ্ৰামটো শেষ হোৱাৰ পিছত অলপ কেইখনমান ফটো উঠিলোঁ সেলফি পইণ্ট বনাই থৈছে তাতে আমাৰ কাঠলবাৰী দুৰ্গা মন্দিৰৰ তাতে তো বঢ়িয়া লাগিছে ফটো কেইখন চাওক আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিলোঁ আশা কৰিলোঁ আপোনালোকে আজিৰ ভিডিঅ'টো আপোনালোকে মানে বহুত মানে আনন্দ উপভোগ কৰিল আৰু ভাল পালে ভিডিঅ'খন যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ